আখৰে পালন কৰিবলৈ আমি ডে ওৱানৰ পৰা আৰম্ভ কৰিম আৰু আমাৰ বড়োলেণ্ডৰ বিটিআৰ অঞ্চলৰ 3জন প্ৰাৰ্থী 28 নম্বৰ গোসাইগাঁও সমষ্টিৰ জিৰণ বসুমতাৰী ডাঙৰীয়াক মই কংগ্ৰেচুলেশ্যন জনাইছোঁ। দীৰ্ঘদিন ধৰি তেখেতে সমাজ জীৱনত আছিলে, ছাত্ৰ সংগঠনত কাম কৰি আছিলে, বহুত পৰিশ্ৰম তেখেতে কৰিছিলে আৰু সেই পৰিশ্ৰমৰ বিনিময়ত আজি ৰাইজে তেখেতক এটা সন্মান দিছে, মৰম দিছে। মই বিশ্বাস ৰাখিছোঁ তেখেতে ৰাইজৰ সন্মান আৰু বিশ্বাসটো বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে কাম কৰিব। ভৱানীপুৰ সমষ্টিত ফণীধৰ তালুকদাৰ ডাঙৰীয়াক মই কংগ্ৰেচুলেশ্যন জনাইছোঁ আৰু ইয়াৰ লগতে তামোলপুৰ সমষ্টিত বিজয়ী হোৱা যুৱ নেতা জলেন দৈমাৰী ডাঙৰীয়াকো মই কংগ্ৰেচুলেশ্যন জনাইছোঁ আৰু বিশেষভাৱে এই নিৰ্বাচনত আমি 3টা নিৰ্বাচন 1 বছৰত পাইছিলোঁ। প্ৰত্যেকটো নিৰ্বাচনত আমাৰ বিভিন্ন জাতীয় সংগঠন, ছাত্ৰ সংগঠন, ধৰ্মীয় সংগঠন সকলোৱে আমাক সহায় কৰিছে আৰু বিশেষভাৱে নিখিল বড়ো ছাত্ৰ সন্থাই আমাক সহায় কৰিছে আৰু বহুত ছাত্ৰ সংগঠন আছে, মই সকলোৰ নাম ল'ব বিচৰা নাই। সেই ছাত্ৰ সংগঠনবোৰক মই ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত আমি ছাত্ৰসকলৰ সমস্যা, খেতিয়কসকলৰ সমস্যা আৰু বিশেষভাৱে মহিলাসকলৰ যিমান সংগঠন আছে তেখেতসকলে দিনে নিশা কাম কৰিছে, এই মহিলাসকলৰ উন্নয়নৰ কাৰণে আমি কাম কৰিম আৰু শেষত এই গোটেই প্ৰচাৰ সভা বিভিন্ন সময়ত আমাক সহযোগ কৰা আমাৰ সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জনাইছোঁ আৰু কোকৰাঝাৰ প্ৰশাসনৰ লগতে গোসাইগাঁও প্ৰশাসনকো মই এই সময়ত ধন্যবাদ জনাইছোঁ। আমি সকলোৱে মিলি এটা শান্তি আৰু প্ৰগতিৰ বিটিআৰ গঢ়িবলৈ আমি সকলো মিলি আগবাঢ়ি যাম, এই কথাটোকে মই আপোনালোকৰ আগত ৰাখিছোঁ আৰু অনাগত দিনত সকলো যাতে আমাৰ উন্নয়নৰ কাম কৰাত, এটা সুস্থ সমাজ গঠন কৰাত আপোনালোকে সহযোগ কৰে, এইটোৱে মই আপোনালোকক অনুৰোধ কৰিছোঁ আৰু পুনৰ গোসাইগাঁওবাসী ৰাইজক মই অশেষ ধন্যবাদ জনাইছোঁ আৰু বিশেষভাৱে আজিৰ দিনটো আমাৰ কাৰণে সঁচাকৈ এটা ঐতিহাসিক দিন আৰু এই দিনত সকলো আজি ফূৰ্তি কৰিব, কিন্তু COVID-19ৰ যিটো পৰিৱেশ সেইটো প্ৰট'কলটো যাতে চবে মানি চলে সেইটোকে মই অনুৰোধ কৰিছোঁ। ধন্যবাদ। চনৰ যিটো ৰাতিপুৱাৰ পৰাই ভোট গণনা আছিলে, এই ভোট গণনাত আমি যিটো ফলাফল দেখিবলৈ পালোঁ, নিশ্চয়কৈ আমাৰ 28 নম্বৰ গোসাইগাঁও সমষ্টিত ৰাইজে উন্নয়নৰ স্বাৰ্থত মিত্ৰজোঁটৰ মই প্ৰাৰ্থী হিচাপে মোক এনেকুৱা ধৰণৰ ভোট প্ৰদান কৰিলে, যি ভোটে বহুতো ব্যৱধানত জিকি যোৱাত মোক সহায় কৰিলে। গতিকে মই পোনপ্ৰথমতে আমাৰ 28 নম্বৰ গোসাইগাঁও ৰাজ্যবাসীলৈ মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। নিশ্চয়কৈ আমাৰ এইখন অঞ্চলত আমি উন্নয়ন সাধিব লাগিব, কাৰণ উন্নয়ন বিনে আমাৰ কোনো গণতন্ত্ৰ নাই। তাৰ কাৰণে আজি ৰাইজে চবে উন্নয়নৰ স্বাৰ্থত আমাৰ যৌথ প্ৰাৰ্থী তথা যৌথ দলৰ লগত থাকি পেলাই কাম কৰিবৰ কাৰণে ওলাই আহিছে। তাৰ কাৰণে মই ৰাইজক কোটি কোটি ধন্যবাদ আকৌ জ্ঞাপন কৰিছোঁ আৰু সঁচাকৈ মই স্পেচিয়েলি থেংকছ দিব বিচাৰিছোঁ আমাৰ ভাৰতৰ মহান যিজন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী ডাঙৰীয়া, যি কাৰ কথা সবকে সাথ সবকে বিকাশ, এই মন্ত্ৰক লৈ আজি গোটেই আমাৰ ভাৰতবৰ্ষত যেনেকুৱা ধৰণৰ উন্নয়নৰ কাৰণে আমাৰ ভাৰতবৰ্ষবাসীয়ে কামত লাগি আছে, ঠিক তেনেকুৱাকৈ আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱ, ইয়াৰ লগতে আমাৰ বিটিআৰৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আমাৰ অসমৰ বিভিন্ন বিভাগত থকা মন্ত্ৰী যেনেকৈ আমাৰ সন্মানীয় অশোক সিংঘালজী, আমাৰ ইউজি ব্ৰহ্ম ডাঙৰীয়া আৰু আমাৰ অসমৰ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াকে আদি কৰি আমাৰ বিজেপিৰ যিসকল নেতৃবৃন্দ আছে, অতুল বৰা ডাঙৰীয়া আৰু আমাৰ এই বিটিআৰ অঞ্চলত থকা আমাৰ সন্মানীয় EM সকল আৰু আমাৰ GM সকলৰ লগতে আমাৰ 28 নম্বৰ সমষ্টিৰ নিৰ্বাচনৰ বৈতৰণি পাৰ কৰিবৰ কাৰণে ইনচাৰ্জ হিচাপে ইয়াৰ আমাৰ দায়িত্ব দিয়া আমাৰ MLA লৰেন্স ইছৱাৰী ডাঙৰীয়াকে আদি কৰি বিজেপিৰ যিমানবোৰ আমাৰ কৰ্মকৰ্তা আছে, আমাৰ UPPL দলৰ যিমানবোৰ কৰ্মকৰ্তা, AGPৰ যিমানবোৰ কৰ্মকৰ্তা একেলগে আমি ইয়াত কাম কৰিছে, একেলগে এই কামৰ বিনিময়ত ৰাইজে বুজি পাইছে নিশ্চয়কৈ আমি উন্নয়ন হ'বলৈ হ'লে
ইয়াত আমি উন্নয়নৰ স্বাৰ্থত ভোট প্ৰদান কৰিব লাগিব। তাৰ কাৰণে আজিৰ তাৰিখত ৰাজনৈতিক দলক ভোট প্ৰদান কৰা নাই। এইটোৰ কাৰণে কৰা নাই যে ৰাইজে উন্নয়ন বিচাৰিছে। ইয়াত বিৰোধী দলৰ দপদপনি আছিল যদিও আজি বিৰোধী দলক যে ইয়াত প্ৰয়োজন নাই, এইটো আজিৰ ৰিজাল্টে প্ৰমাণ কৰি দিলে যে নিশ্চয়কৈ আমাৰ মিত্ৰজোঁটৰ বা চৰকাৰ দলৰ আমাৰ প্ৰয়োজন আছে। গতিকে নিশ্চয়কৈ আপোনালোকক এইখিনি কথা অৱগত কৰিব পাই মই আনন্দিত হৈছোঁ। অনাগত সময়ত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ডাঙৰ কথা কৈ গৈছে কেম্পেইনৰ সময়ত যে অসমৰ 126খন সমষ্টিৰ ভিতৰত গোসাইগাঁও এখন পিছপৰা এটা সমষ্টি। তাৰ কাৰণে ইয়াৰ উন্নয়ন কৰিব হ'লে নিশ্চয় ইয়াত বহুত কাম কৰিব লাগিব। গতিকে আমাৰ CM মহোদয়ে দায়িত্ব লৈছে যে এই অঞ্চলৰ উন্নয়নৰ কাৰণে মই নিশ্চয়কৈ একেলগে থাকি পেলাই কাম কৰিম। লগতে আমাৰ সন্মানীয় BTR প্ৰমোদ বড়ো ডাঙৰীয়াও ইয়াত কথা দিছে যে এই অঞ্চলৰ উন্নয়নৰ কাৰণে সকলোৱে একেলগে মিলি কাম কৰিব। গতিকে মই ভাবোঁ আমাৰ এই 28 নম্বৰ সমষ্টিত যেনেকুৱা ধৰণৰ সমস্যাবোৰ আছে এটাৰ পিছত এটা আমি সমাধান কৰিবলৈ সক্ষম হ'ম। আৰু চবেই জানে যে আমাৰ ইয়াত নাম্বাৰ 1 যিটো সমস্যা এইটো হৈছে সংকোচ নদীৰ বানপানী আৰু গৰাখহনীয়া। এইটো আমি ৰোধ কৰিবৰ কাৰণে ৰাজ্য চৰকাৰ আৰু আমাৰ BTR চৰকাৰ নিশ্চয় পদক্ষেপ ল'ব। ইয়াৰ লগতে আজিৰ তাৰিখত আপোনালোকে দেখিবলৈ পাইছে আমাৰ 28 নম্বৰ সমষ্টি হিচাপে আজিৰ তাৰিখলৈকেও 30% বিদ্যুতে সাঙুৰি ল'ব পৰা নাই, বিদ্যুতীকৰণ হোৱা নাই। এইবোৰ গাঁৱত আমি সামৰি লোৱা হ'ব। গতিকে মই ভাবোঁ আমাৰ ইয়াত থকা যিমানবোৰ সমস্যা আছে এই সমস্যাবোৰক নিশ্চয়কৈ আমি চৰকাৰত মানে দৃষ্টিগোচৰ কৰি পেলাই এটাৰ পিছত আনটা সমস্যা সমাধান কৰিব পাৰিম। মোৰ দৃঢ় বিশ্বাস আছে।